এভৰিৱান, নিশ্চয় কুশলে আছে আৰু মই সদায় আপোনালোকৰ কুশল কামনা কৰোঁ। এইপিনে চাওক, আজি হাঁহ খাম। নবৌয়ে এয়া চফা কৰি আছে আৰু কটা পাল পৰিলে মোৰ। এয়া মই কাটি আছোঁ, দেখিছে? নেহাঁহিব দেই। যিহেতু সকলো কাম নিজে কৰিব লাগে, মই সেইবাবে চব নিজে কৰোঁ। আৰু ইপিনে ছাইডত নবৌয়ে মানে পেটু আৰু আমঠুবিলাক চাফা কৰি আছে। শুকান ভাজি কোমোৰাটো দেখুৱাই থাকে যা। কোমোৰা এটা নহয়, হাঁহটো কোনপিনৰ পৰা কাটিব লাগে নাজানো আৰু এপিনৰ পৰা কাটি গৈছোঁ। এইপিনে মোৰ হাঁহৰ মাংস কাটি কমপ্লিট হৈ গ'ল। দেখিছেনে? অকল তেলেই। কাঠ মাংসৰ নায়েই। আৰু এইপিনে বায়ে মানে মেইন কোমোৰা নহয় জানো, হাঁহৰ মাংসত কোমোৰা আৰু আলু কাটি ৰাখিছে। আৰু এইপিনে আমাৰ নবৌয়ে জুইত বনাব, যিহেতু জুইত এয়া তেল আৰু পিঁয়াজ পূৰা ভাজি আছে। দেখিছে? মাংসত সদায় পিঁয়াজটো সৰহ হ'ব লাগে। আৰু এইপিনে এড কৰি দিছে আদা নহৰু, বেলেগ নাই দিয়া, আদা আৰু নহৰু, জলকীয়া। দেখিছে? অলপমান ৰাখি দিয়া হৈছে পিছত দিবলৈ। আৰু এইটো দেখিছে, এতিয়া সুন্দৰকৈ লৰাই দিব। মই বনোৱা নাই, মই চাইহে আছোঁ, যিহেতু নবৌয়ে বৰ ধুনীয়াকৈ মাংস বনায়। আজি নবৌ হাতৰ জুতি ল'ম। ইয়াত পানী অকণমান এড কৰি দিয়া হ'ল, যিহেতু দিওঁতে মই ভিডিঅ' কৰি নাৰাখিলোঁ। দেখিছে, ইয়াত পানী অকণমান দিয়া হ'ল। মছলাটো মানে আদা নহৰু জলকীয়া আৰু পিঁয়াজটো গলিবৰ কাৰণে দিয়া হৈছে। দেখিছে? তেতিয়া দেৰি নাযায়, একদম ধুনীয়াকৈ গলি যাব, কিন্তু দেৰি নাযায়। বহুত তেল কম দিলেও হয়, তেতিয়া পানী অকণমান দি পূৰা একদম উতলাই দিব লাগে, তেতিয়া গলি যাব। তাৰপিছতহে মাংসটো এড কৰিব লাগে। দেখিছে? এতিয়া যিহেতু মাংসটো এড কৰি দিয়া হ'ব আমাক। এই দেখিছে, মাংস তেলত দি দিয়া হ'ল। য়ামি টেষ্টি আঘোণ মাহত মাংস খাব লাগে, হয় নহয়? হাঁহৰ মাংস খোৱাৰ টেষ্টেই বেলেগ বোলে। আঘোণ মাহত অকল তেল হয় যে, সেইটো কাৰণে আঘোণ মাহত প্ৰায়ভাগ মানুহে আঘোণ মাহতে কি খায়? হাঁহৰ মাংসটো খায়, হয়নে? আজি আমিও খালোঁ। এয়া সকলো এড কৰি দিয়া হ'ল। যোৱাকালি খালোঁ কুকুৰা মাংস, ৰেচিপি বনোৱা নহ'ল, কিন্তু আজি হাঁহ মাংস খাইছোঁ। কাৰণ এইকেইদিন মাংস কিয় খাইছোঁ গম পাইছোঁ চাগে, ল'ৰা বাৰ্থডে, কিন্তু বাৰ্থডে দিনা খোৱা নহ'ল। সত্যনাৰায়ণ পূজা পতাৰ কাৰণে মাছ মাংস একোৱে খোৱা নহ'ল ওচৰত বাহঁতৰ ঘৰত। আজি দুদিন পূৰা খাই দিছোঁ। আৰু এয়া দেখিছে, মাংস সিজি গ'ল অলৰেডি। আৰু ইয়াত এড কৰি দিয়া হ'ল কোমোৰা আৰু আলুগুটি। দেখিছে? ৱাও, কেৰাহী ভৰ্তি হৈ গ'ল। কমি যাব নহয়। এইপিনে ঢাকনা দি অকণমান দেৰি ৰাখি দিয়া হ'ল আৰু ঢাকনা খুলি দিয়া হ'ল। ইয়াত উতল আহি গ'ল, মানে পমিয়ে গ'ল। দেখিছে? কমেণ্টত জনাব আঘোণ মাহত কোনে কোনে হাঁহৰ মাংস খালে, হাঁহৰ জুতি ল'লে। যিহেতু মই খালোঁ, আপোনালোকক শ্বেয়াৰো কৰিলোঁ। এয়া অলৰেডি আমাৰ মাংসৰ তৰকাৰী হৈ গ'ল। কোমোৰা গলি নাইকিয়া হৈ গ'ল, হৈ গৈছে। খাই ভাল পাওঁ। দেখিছেনে বাৰু? কোমোৰা চিনটো কৰে নাইকিয়া হৈ থাকিলে নব, নিসিজিলেও খাব লাগে আৰু। কোমোৰাহে মেইন। এইপিনে বাতিত কাঢ়ি দিছে টেষ্ট কৰিবৰ কাৰণে। দেখিছে? কোমোৰা মেইন। কোমোৰা বিচাৰিছোঁ, ক'ত পাব কোমোৰা? এয়া ওলাইছে। হাঁহৰ মাংস, হাঁহৰ তেলে সিজি আছে, পূৰা উতলি আছে, পানী দিয়া নিচিনাকৈ। পানী দিয়া নাই দেই। এইপিনে মই টেষ্ট কৰোঁ। বাতিত যিহেতু নবৌয়ে কাঢ়িয়ে দিলে, এয়া দেখিছে, য়ামি টেষ্টি। মই আগতীয়াকৈ টেষ্টটো কৰি লওঁ মনে মনে, নে কি কয়? চাই থাকক, আপোনালোকক দেখুৱাম বাৰু খাই পেলাই। প্ৰথম এয়া কোমোৰাকে খাই চাওঁ, কাৰণ কোমোৰা মোৰ একদম ফেভৰেট। মাংসৰ লগত, হাঁহৰ মাংসৰ লগত ফেভৰেট। ইমান গৰম বাপৰে, য়ামি টেষ্টি, জ্বলাও তামাম। নক'ব আৰু, জ্বলা পূৰা হৈছে। ল'ৰা ছোৱালীকেইটাই খাব পাৰিব নাই নাজানো আৰু। এইপিনে মই পেটু আৰু আমঠু ভাজি বনাইছিলোঁ, পূৰা জ্বলা দিছোঁ। ইয়াক আমি অকল নবৌ আৰু মই বা খাম, আমি তিনিজনীয়ে খাম। মই বাঢ়িয়ে লৈছোঁ আৰু, নে কি কয়? খোৱা মেইন, সুদাকৈ খাই বেছি ভাল লাগে, হয় নাই বাৰু?
এনেকৈ খাই নক'ব আৰু মই বিৰাট ভাল পাওঁ নক'ব আৰু দেখিছে আজি মোৰ ভিডিঅ' চাই থকা সকলোকে বহুত বহুত মৰম শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নতুন ভিউৱাৰ্ছসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ফ'ল' কৰি দিব